Holamati bukka, bukka ka bukka, sabane ki gora, bukka ka bora. Holamati bukka, bukka ka bukka, sabane ki gora, bukka ka bora. Lagi মোক এজনী কামে বনে জোকা, ভনিতি ঐ ভনিতি। গাঁৱৰ ছোৱালী গাঁৱতে থাক, মৰম নিদিবি জাক তাক মৰম দিলে কিন্তু লাগি যাব মেৰপাক। বোকাতত পাবি বুটিয়া, গাঁতত পাবি কুচিয়া, আনৰ কথা বাদ দে মোৰলৈকে গুচিয়া, গুচিয়া। ভনিতি তই গাঁৱৰ ব্ৰেকিং নিউজ, দিকলৰা কৰা কনফিউজ। চাং ঐ ময়ো ঘূৰি চাং ঐ, মৰম দিলে লবিনে নাই। শুন ঐ খেতি খোলা কৰোঁ ঐ, কেইবা পৰা নিজে যাবি চাই। তোক যে নেলাগে যাব ভৰি ৰুবলে, তই নেলাগে যাব পথাৰলে, তই নেলাগে যাব ভৰি ৰুবলে, তই নেলাগে যাব পথাৰলে। চকা ৰ'দ পৰিব, দেহা কলা পৰিব, বোকা পানী লাগিব গাত। বোকা বোকা বোকা, বোকা বোকা বোকা। ৱাও ৰণী, গান গাইছা দেই তই, মানিব লাগিব দেই তোক। খাট্ৰা গাইছা খাট্ৰা। হয় দেই, ৰণীয়ে খাট্ৰাই গাইছে দেখোন সঁচাকে। বৰ ভাল লাগিল দেই গানটো শুনি মোৰ দেহ মন জোৰ পৰি গ'ল। মজা বহুত মজা লাগি গ'ল দেই ৰণীৰ গানটো শুনি, বহুত মজা লাগিল। থেংক ইউ দোস্ত, থেংক ইউ ছ' মাছ। ছাৰ আহি আছে দোস্ত, ছাৰ আহি আছে। গুড মৰ্নিং ছাৰ। মৰ্নিং মাই ডিয়াৰ ষ্টুডেণ্টছ, গুড মৰ্নিং। আচ্ছা ঠিক আছে বাৰু, তোমালোকৰ চবৰে খবৰ ভালনে? ভাল ছাৰ। বুঢ়িয়া, তেনেহ'লে আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। কৰক ছাৰ। ঠিক আছে বাৰু, প্ৰথমতে ৰণীকে সুধো। ৰণী, তুমি কোৱাচোন, ছোৱালীৰ খং বেছি নে ল'ৰাৰ খং বেছি? ছোৱালীৰ খং বেছি ছাৰ। কেনেকে? যদি কোনোবা এজনী ছোৱালীয়ে মোক চুমা খায় মই বেয়া নাপাওঁ ছাৰ, কিন্তু মই যদি কোনোবা এজনী ছোৱালী চুমা খাওঁ তাই নিশ্চয় বেয়া পাব মোক। ইয়াৰ দ্বাৰা বুজা যায় ছাৰ, ছোৱালীৰ খং বেছি। হয় নেকি বাৰু? হয় দেই, তুমি ঠিক উত্তৰ দিছা। কথাটো হয় বাৰু, ময়ো এতিয়াহে ভাবি চালোঁ। থেংক ইউ ছাৰ। এতিয়া দীপশিকাই কোৱা, ক'ত বেছি ভিটামিন এ থাকে? ঘাঁহত ছাৰ। কেনেকৈ? গৰুক কেতিয়াবা চশমা পিন্ধিব দেখিছেনে ছাৰ? নাই দেখা। ইয়াৰ দ্বাৰা বুজা যায় ঘাঁহত এ ভিটামিন বেছি থাকে, কাৰণ এ ভিটামিন বেছি থকাৰ কাৰণে গৰুৰ কেতিয়াও দৃষ্টিশক্তি নকমে ছাৰ, আৰু সেইকাৰণে সিহঁতে চশমা নিপিন্ধে। মাই গড, কি কৈছা এইবিলাক? কি উত্তৰ দিছা এইবিলাক? কি উত্তৰ দিছা তই এইবিলাক? যি সঁচা মই তাকে উত্তৰ দিছোঁ ছাৰ। চুপ বহি থাক, যি পাই তাকে বুকিব আহিছে এটা ডাবুল। এইবাৰ নেক্সট প্ৰশ্ন। জনী, তুমি কোৱাচোন, অসমৰ ৰাজধানী ক'ত? নাজানো ছাৰ। বেঞ্চৰ ওপৰত উঠা। বেঞ্চৰ ওপৰত উঠিলে দেখা পাম নেকি ছাৰ? মাই গড, কি বুৰ্বক ষ্টুডেণ্ট দেই এইজন, আকৌ কি বুৰ্বক ষ্টুডেণ্ট। চুপ বহি থাক। অ'কে ছাৰ, থেংক ইউ। এইবাৰ টুনিৰ পাল। সোধক ছাৰ প্ৰশ্নটো, মই উত্তৰ দিম। তুমি এটা ডাঙৰ শব্দ কোৱা। ৰাবাৰ ছাৰ। এইটো দেখোন সৰু শব্দ। টানিলে দীঘল হ'ব ছাৰ। কি কলি তই বুৰ্বক? কি কলি? টানিলে দীঘল হ'ব? ইউ শাট আপ, বহি থাকা। মূৰ্খ বুৰ্বক কৰবাৰ। ৰণী, তুমি কোৱাচোন, সুখী আৰু আনন্দৰ মাজত পাৰ্থক্য কি? সুখী সদায় ছোৱালীৰ নাম, আৰু আনন্দ সদায় ল'ৰাৰ নাম হয় ছাৰ। ৰাইট, ইউ আৰ ৰাইট। ঠিক কৈছা দেই তই, ঠিক কৈছা। এইটোহে এটা পাৰ্থক্য বিচাৰি পালানে তই? হ'ব বাৰু, হ'ব, মোটামুটি হৈছে তোমাৰ পাৰ্থক্যটো। থেংক ইউ ছাৰ। অ'কে, ৱেলকাম। নেক্সট কুৱেশ্যন, মিছ দীপশিখা ডেকালৈ। সোধক ছাৰ প্ৰশ্নটো। তুমি চোৰ সপক্ষে ভাল উদাহৰণ দিব পাৰিবানে? নিশ্চয় পাৰিম ছাৰ, দি আছোঁ ৰ। দেচোন দে, কি কবি চাওঁ। চোৰ গ'লে বুদ্ধি বাঢ়ে, অৰ্থাৎ বুদ্ধি বঢ়াৰ বাবে চোৰক সদায় যাব দিব লাগিব ছাৰ। কি? হোৱাট ননচেন্স? কি কৈছা তুমি এইবিলাক? কি কৈছা? শাট আপ। এইবাৰ জনী কোৱা, SMHৰ ফুল ফৰ্ম কি? হেডমাষ্টাৰ চেণ্ডেল চোৰ ছাৰ। কি কৰি তই আৰু ফুল ফৰ্ম বিচাৰি নাপালি ন? নাপালো ছাৰ, এইটোৱে বিচাৰি পালো মই। চুপ থাক, ননচেন্স, গেট লছ। অ'কে ছাৰ, থেংক ইউ। টুনি, তুমি এটা ডায়লগ ক'বা নে পেৰাগ্ৰাফ ক'বা? মই ডায়লগ ক'ম ছাৰ, ডায়লগ। কোৱা তেনেহ'লে, কোৱা। চাল্লা মাৰব এখানে, লাজ পৰবে শশানে। কি কলি তই? কি কলি? মানে আমি তোমাৰ বাপ ফাটাকেষ্ট। হোৱাট? মানে মিথুন চক্ৰৱৰ্তীৰ ডায়লগ ছাৰ, বাংলা ডায়লগ। আচ্ছা, ঠিক আছে বাৰু, মজা ডায়লগ, মজা, ভাল লাগিল ডায়লগটো শুনি। জুনি, তুমি কোৱাচোন, তোমাৰ জোতাটো কিহেৰে বনোৱা? চামৰাৰে ছাৰ। চামৰা ক'ত পোৱা যায়? চামৰা গৰুৰ পৰা পোৱা যায় ছাৰ। এতিয়া কোৱা,
কোনটো জীৱে তোমাৰ ভৰিত জোতা আৰু বিভিন্ন ধৰণৰ খোৱা বস্তু দিয়ে? মোৰ দেউতা ছাৰ। কি কি কলি তই? তাৰমানে তোমাৰ দেউতা গৰু? নহয় ছাৰ, মোৰ দেউতা মানুহে, গৰু নহয়। নকৰো আজি তহঁতৰ ক্লাছ যি পাই তাকে উত্তৰ দি আছা তহঁতে। আজি পাগল হৈছে নেকি চবেই? তহঁতে আজি পাগল হৈছে নেকি? নকৰো আৰু, যা মই গ'লো, বাই বাই, টাটা। তো গাইছ, যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, লগতে শ্বেয়াৰো কৰিব গাইছ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিলেহে আমি আৰু এনেকুৱা ভিডিঅ' বনাবলৈ উৎসাহ আৰু প্ৰেৰণা পাম।